নমস্কাৰ। অসমৰ জনপ্ৰিয় কবি কাব্যনীল ছাৰৰ এটি কবিতা পাঠ কৰিব ওলাইছোঁ। কিনকিনীয়া আবেলি, পকা ফলৰ দৰে আবেলিতো বুকুত সাবটি ৰৈ আছোঁ। এজাক কিনকিনীয়া বৰষুণ, চিন্তা দুচিন্তাই শিপা মেলি মোক শুভ্ৰ ঘোঁৰাৰ দৰে চেকুৰাই চেকুৰাই উৰাই নিলে দূৰ দিগন্ত। মোৰ কবিতাৰ ৰংবোৰ হেৰাল, দুখৰ ঘন কলা আচল যেন বলিয়া সময়। ধোঁৱাময় বাট পখালি দুদণ্ড বহিম বুলি অতি নিসংগতাৰ ছাঁত মই মোক বিচাৰি চাইছোঁ। সকলো ঠিকেই আছে, প্ৰচণ্ড ঘূৰ্ণি বতাহজাক কেনি গ'ল গমেই নাপালোঁ। ধন্যবাদ। কবিতা পাঠ মফিদা বেগম।